বন্ধুসকল আজি আমি কথা পাতিম আমাৰ স্কিনত হোৱা ৰোগ কৰ্ণৰ বিষয়ে। মোৰ আঙুলিটোত আপোনালোকে এটা কলা দাগ দেখা পাইছেনে? আপোনালোকে যদি মোৰ আঙুলিটোৰ দাগটো ভালদৰে লক্ষ্য কৰে তেন্তে আপোনালোকে দেখিব যে আঙুলিটোৰ ঠিক এই ঠাইখিনিত স্কিনসমূহ মৰি গৈছে আৰু ডেড স্কিনসমূহে এটা ডাঠ কলা লেয়াৰৰ সৃষ্টি কৰিছে। স্কিনত হোৱা এনে ধৰণৰ দাগক আমি কৰ্ণ বুলি কওঁ। আৰু আজি আমি এই ভিডিঅ'টোত কৰ্ণ কিদৰে সৃষ্টি হয়, ছালত কৰ্ণ কিয় সৃষ্টি হয়, ছালত কৰ্ণ হ'লে কৰ্ণটো গুচোৱাৰ বাবে আমি কি কৰিব লাগে আদিৰ বিষয়ে আলোচনা কৰিম। এনে ধৰণৰ কৰ্ণ আমি আমাৰ শৰীৰত বা ছালত প্ৰায়ে হোৱা দেখা পাওঁ। এনে ধৰণৰ কৰ্ণ অকল হাততে নহয়, কেতিয়াবা ভৰিৰ তলুৱা, ভৰিৰ বুঢ়া আঙুলি বা হাতৰ তলুৱা, আনকি দুটা আঙুলিৰ মাজতো হ'ব পাৰে। প্ৰথমে আহোঁ কৰ্ণ কি আৰু ইয়াৰ সৃষ্টিৰ কাৰণ। যেতিয়া আপোনাৰ ভৰিৰ তলুৱা বা হাতৰ ছালত কোনো এটা বস্তুৰ বেছিকৈ ঘৰ্ষণ হয়, যেনে ধৰক আপুনি আপোনাৰ সাইজতকৈ সৰু বা ডাঙৰ জোতা পিন্ধিছে, যাৰ ফলত আপোনাৰ ভৰিৰ তলুৱা বা ভৰিৰ আঙুলিৰ কোনোবাখিনিত জোতাযোৰৰ লগত হিচাপতকৈ বেছি ঘৰ্ষণ হ'ব। ঠিক একেদৰে হাতেৰে কোনো এটা বস্তু সদায় দাঙি থাকিলে অধিক ঘৰ্ষণৰ ফলত হাতৰ ছালত কৰ্ণৰ সৃষ্টি হ'ব পাৰে। আচলতে আমাৰ স্কিনত কেৰাটিন নামৰ এবিধ প্ৰটিন থাকে, যি প্ৰটিনে চুলি, নখ আৰু আমাৰ ছালৰ বাহিৰৰ আৱৰণৰ সৃষ্টি কৰে। এনেধৰণে কোনো এটা বস্তু অধিক ঘঁহনি খোৱাৰ ফলত আমাৰ ছালত থকা কেৰাটিন নামৰ প্ৰটিনবিধ হাইপাৰ এক্টিভ হয়, যাক আমি হাইপাৰ কেৰটিচিছ বুলি কওঁ। আৰু এই হাইপাৰ কেৰটিচিছৰ ফলত সেই ঘঁহনি খোৱা ঠাইখিনিৰ ছালসমূহ মৰিবলৈ আৰম্ভ কৰে আৰু এই মৰা ছাল বা ডেড স্কিনসমূহৰ এটা ডাঠ লেয়াৰ সেই ঠাইখিনিত সৃষ্টি কৰে। আৰু এই ডাঠ মৰা ছাল বা ডেড স্কিনৰ এই দাগটোকে আমি কৰ্ণ বুলি কওঁ। আনকি লিখা মেলা বেছিকৈ কৰিলেও কলমৰ ঘঁহনিতো ঠিক এনেধৰণৰ কৰ্ণৰ সৃষ্টি হ'ব পাৰে। এতিয়া আহোঁ এই কৰ্ণৰ চিকিৎসা কি। যেতিয়া আপোনাৰ স্কিনত বা ছালত ঠিক এনেধৰণৰ সৰু কৰ্ণ হয়, তেতিয়া কৰ্ণটোৰ ওপৰত এটা কৰ্ণ কেপ লগাব লাগে। আপোনালোকে বজাৰত ঠিক এনেধৰণৰ কৰ্ণ কেপ কিনিবলৈ পাব। এই কৰ্ণ কেপটোৰ পেকেটৰ ভিতৰত 4টা কৰ্ণ কেপ থাকে। এতিয়া আমি আহোঁ এই কৰ্ণ কেপ আপুনি আপোনাৰ স্কিনৰ কৰ্ণৰ ওপৰত কেনেদৰে লগাব। প্ৰথমে আপুনি আপোনাৰ স্কিনত কৰ্ণ হোৱা ঠাইখিনি ভালদৰে পৰিষ্কাৰ কৰি ল'ব আৰু পৰিষ্কাৰ কৰাৰ পিছত কৰ্ণটোৰ ওপৰত কৰ্ণ কেপটো ঠিক এনেধৰণে লগাব। আপোনালোকে কৰ্ণ কেপটো লগাওঁতে লক্ষ্য ৰাখিব যাতে কৰ্ণ কেপৰ ভিতৰত থকা এই গোলকাৰ অংশখিনি আপোনাৰ কৰ্ণটোৰ ওপৰত পৰে। কৰ্ণ কেপটো যদি আমি ভালকৈ লক্ষ্য কৰোঁ আমি দেখা পাম ঠিক এনেধৰণৰ এখন সৰু কাপোৰৰ ওপৰত ৰাবাৰৰ এটা গোলকাৰ বৃত্তৰ দৰে থাকে, যাৰ ভিতৰত মেডিচিন দিয়া থাকে। আচলতে কৰ্ণ কেপৰ ৰাবাৰৰ ভিতৰত যি মেডিচিন দিয়া থাকে, এই মেডিচিনটোৰ নাম হ'ল চেলিচাইলিক এচিড। যেতিয়া আমি এই চেলিচাইলিক এচিডৰ কেপটো কৰ্ণটোৰ ওপৰত বহাই দিম, তেতিয়া কেপটোৰ ভিতৰত থকা এই চেলিচাইলিক এচিডে কৰ্ণটোত থকা কেৰাটিনসমূহক ডিজলভ কৰিব বা গলাই দিব, যাৰ ফলত ডেড চেলসমূহ কৰ্ণটোৰ পৰা উঠি যাব আৰু যাৰ ফলত কৰ্ণটো আমাৰ স্কিনৰ পৰা উঠি যাব বা ৰিমুভ হ'ব। 2 নম্বৰ কৰ্ণ কেপটো লগোৱাৰ পিছত ঠিক এনেধৰণে কৰ্ণটোৰ চাৰিওফালৰ কোষসমূহ উঠিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছত 3 নম্বৰ কৰ্ণ কেপটো আমি এনেধৰণে লগাব লাগিব। আপোনালোকে প্ৰতিটো কৰ্ণ কেপ 24ৰ পৰা 48 ঘণ্টালৈ কৰ্ণৰ ওপৰত লগাই ৰাখিব পাৰিব। আৰু 3 নম্বৰ কৰ্ণ কেপটো উঠোৱাৰ পিছত এয়া চাওক, কিছু পৰিমাণে কৰ্ণটো উঠি গৈছে। তো বন্ধুসকল 4টা কৰ্ণ কেপ লগোৱাৰ পিছত মোৰ কৰ্ণটোৰ ওচৰৰ স্কিনসমূহ উঠি গৈছে, অৰ্থাৎ কৰ্ণটোৰ 90% ৰিমুভ হৈছে। আৰু 5 নম্বৰ কৰ্ণ কেপটো লগোৱাৰ পিছত কৰ্ণটো ঠিক এনেধৰণে দেখা গ'ল। আৰু 6টা কৰ্ণ কেপ লগোৱাৰ পিছত এয়া চাওক, কৰ্ণটো মোৰ আঙুলিৰ পৰা সম্পূৰ্ণ ৰিমুভ হৈ গৈছে। আপোনালোকৰ হাতত বা ভৰিত যদি এনেধৰণৰ কৰ্ণৰ সৃষ্টি হৈছে আৰু কৰ্ণ কেপ লগাব নে নাই তাৰ বাবে যদি আপোনালোকৰ দমোজা থাকে, তেনেহ'লে আপোনালোকে নিজৰ হাতত বা ভৰিত থকা কৰ্ণটোৰ ফটো তুলি এই ভিডিঅ'টোৰ কমেণ্ট বক্সত পঠাই যিকোনো প্ৰশ্ন সুধিব পাৰে। তো বন্ধুসকল ইমানখিনি আছিল আজি আমাৰ কৰ্ণৰ ওপৰত আলোচনা। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে আৰু পিছে পৰেও এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব।